তিনিটা দাবী উত্থাপন কৰিছোঁ। ৰাজ্যপালৰ ভাষণত আমি যিটো প্ৰতিবাদ কৰিছিলোঁ তাত তিনিটা দাবী উত্থাপন কৰিছোঁ। BTR চুক্তি 2020 চনত হোৱা BTR চুক্তি একেবাৰে কাৰ্যকৰীকৰণ কৰা নাই। গতিকে BTR চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব লাগে, এইটো হ'ল আমাৰ দাবী। BTR চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণ কৰিব লাগে আৰু সকলো NDFB কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে। আলোচনা হৈছে, চুক্তি হৈ গ'ল, কিছুমানক জেলৰ পৰা মুক্তি দিলে, কিছুমানক দিয়া নাই। সকলো NDFB কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে। আৰু তৃতীয় কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ কথা, আটাইকেইখন ষষ্ঠ অনুসূচীৰ ছাত্ৰ শাসন BTR, তাৰপিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল, তালৈ একদম ফাণ্ডটো মানে কি কৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিটো ফাণ্ড আহে সেই ফাণ্ডটো ষ্টেট গভৰ্ণমেণ্টে ৰাখি থৈ নিজে খৰচ কৰে। তাৰপিছত এইবিলাকলৈ ডাইৰেক্টলি যাবলৈ নিদিয়ে, অট'নমাছ কাউন্সিলবিলাকলৈ, যি কাৰণত অট'নমাছ কাউন্সিলবিলাকৰ অৰ্থনৈতিক সংকট হৈছে। গতিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু BTR অট'নমাছ কাউন্সিলৰ কাৰণে পইচা পোনে চেণ্ট্ৰেলৰ পৰা ইয়ালৈ অহাৰ ব্যৱস্থা কৰিব লাগে। আনহাতে আমি দেখিছোঁ যে এতিয়া অসম চৰকাৰে কি কৰিছে, ডিজিটেলি পইচা তুলিবলৈ লোৱাৰ কাৰণে, ডিজিটেলি টেক্স তোলাৰ কাৰণে এতিয়া ৰাজ্য চৰকাৰে টেক্স তোলোতে কি কয়, টেক্সটো এতিয়া ৰাজ্য চৰকাৰৰ ওচৰলৈ গুচি যায়। আগতে ডাইৰেক্টলি অট'নমাছ কাউন্সিলে টেক্স তুলিব পাৰিছিলে, এতিয়া ৰাজ্য চৰকাৰৰ ওচৰলৈ গুচি যায় আৰু ৰাজ্য চৰকাৰে 1 বছৰ 2 বছৰলৈকে এই যিবিলাক টেক্স উঠে সেই টেক্সবিলাক, যেনেকৈ ট্ৰেন্সপৰ্ট টেক্স, যেনেকৈ ফৰেষ্ট টেক্স, এই ৰেভিনিউবিলাকৰ পইচাটো এই অট'নমাছ কাউন্সিলবিলাকক নিদিয়ে। গতিকে অট'নমাছ কাউন্সিলবিলাকক সম্পূৰ্ণৰূপে স্বতন্ত্ৰ ব্যৱস্থা কৰি দিবৰ কাৰণে দাবী আজি মই ৰাজ্যপালৰ ভাষণৰ মাজতে এই দাবী উত্থাপন কৰিছোঁ। এই তিনিটা মূল দাবী। আপোনালোকে জানি আচৰিত হ'ব যে BTRত আজি BTR এছেম্বলিত ইয়াতে অধিৱেশন পাতিছে অসম বিধানসভাৰ, অথচ ৰাজ্যপালৰ ভাষণত BTR চুক্তি কিমান কাৰ্যকৰীকৰণ কৰা হ'ল তাৰ কোনো বিৱৰণ নাই। কেনেকৈ বড়োসকলক ঠগি আছে, বড়োসকলক কেনেকৈ ঠগি আছে কেন্দ্ৰীয় চৰকাৰ, আৰু ৰাজ্য চৰকাৰে কেনেকৈ বড়োসকলক ঠগি আছে, আজি ৰাজ্যপালৰ ভাষণটো আপোনালোকে পঢ়িলে এই কথা জানিবলৈ পাব। গতিকে বড়োসকলে যাতে আগতে আকৌ আন্দোলন কৰিবলগীয়া নহয়, অনতি বিলম্বে BTADৰ যিখন চুক্তি 2020 চনৰ যিখন চুক্তি মেমৰেণ্ডাম অফ ছেটলমেণ্ট, এইখন ইমিডিয়েটলি 100% কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে আৰু কাৰ্বি আংলঙৰ যিবিলাক কাম আছিলে সেই কাৰ্বি আংলঙৰ কামবিলাকো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবৰ কাৰণে আৰু ডিমা হাছাওৰ যিবিলাক চুক্তি আছিলে সেই ডিমা হাছাও চুক্তিবিলাকো কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু ৰাজ্যপালৰ ভাষণে আমাৰ ষষ্ঠ অনুসূচীৰ জনজাতিসকলৰ প্ৰতি আজি কোনো ধৰণৰ বক্তব্য দাঙি ধৰিব নোৱাৰা কথাটোৱে বড়োসকলক যে কেৱল এখন অধিৱেশন পাতি দেখুৱাই কেৱল যাক অকল যে পইচাৰহে অপচয় কৰিছে আৰু বড়োসকলৰ চকু কেৱল ঢাকিবলৈ কেৱল চেষ্টা কৰিছে, বড়োসকলৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে যে কোনো কাম কৰা নাই, এইটো স্পষ্ট প্ৰতিফলিত হৈছে। গতিকে মই ভাবোঁ যে আজি অসম চৰকাৰে, মুখ্যমন্ত্ৰীয়ে আমাক ক'বই লাগিব যে BTR চুক্তি কেতিয়া সম্পূৰ্ণ কাৰ্যকৰী কৰা হ'ব। আজি আমাক ক'বই লাগিব যে কাৰ্বি আংলং চুক্তি কেতিয়া সম্পূৰ্ণ কৰা হ'ব আৰু ডিমা হাছাও চুক্তি কেতিয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ'ব। এই কথা আজি ক'বই লাগিব, কেতিয়াও চৰকাৰক এৰি দিয়া নহ'ব। ধন্যবাদ। লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক আজি ইয়াত নিজৰ ভাষণটো দাঙি ধৰিবলৈ মই অনুৰোধ জনালোঁ। सम्मानीय हमारी गवर्नर आचार्य डांगरिया जी को, आचार्य महोदय जी को आज अपना अभिभाषण देने के लिए मैं अनुरोध करता हूँ। असम विधानसभा के माननीय अध्यक्ष महोदय, सर कॉफी, सर भाषणर कॉपी এটা লাগিছিল। দি আছে। माननीय मुख्यमंत्री असम, मंत्री परिषद के माननीय सदस्यगण, असम विधानसभा के माननीय सदस्यगण तथा इस गौरवशाली सदन के माननीय सदस्यगण, कोकराझार में आयोजित आज का यह सत्र अभूतपूर्व और ऐतिहासिक है। विधानसभा और बजट सत्र को राज्य की राजधानी के बाहर पहली बार आयोजित किया जा रहा है। लोकतंत्र और जवाबदेही की संस्कृति की दिशा में यह एक महत्वपूर्ण रचनात्मक कदम है, जिसमें विधानमंडल को राज्य के अन्य हिस्सों में
आम लोगों के প্ৰচণ্ড আন্দোলন হৈছিল শ শ হাজাৰ মানুহে প্ৰাণ বলিদান দিছিল সেই স্থানত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা ইয়াত আহি মিলিত হৈছে টুডে ইজ দ্য ট্ৰুলি এ হিষ্টৰী যে আমাৰ কাউন্সিল বিলাকক আমাক সেফগার্ড লাগে কি সেফগার্ড কনস্টিটিউশনাল সেফগার্ড সাংবিধানিক ৰক্ষা কবচ লাগে বুলি তেওঁলোকেও আজি কৈ আছে সেই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাই 1993 চনতে এটো উপলব্ধি কৰিছিল বিএসসি চুক্তি কৰাৰ পিছত উপলব্ধি কৰিছিল যে সেইদৰে নহব আমাৰ ট্ৰাইবেল সকলৰ যদি উন্নতি যদি হ'ব লাগে আমি যদি সাংবিধানিক যদি অধিকাৰ আমি যদি পাব লাগে এই অঞ্চলৰ বসবাস কৰা লোকসকলৰ যদি উন্নয়নমূলক যদি কাম কৰিব লাগে তেতিয়া হলে অটোনমাস কাউন্সিল ষ্টেট এগৰ আধাৰত বনোৱা অটোনমাস কাউন্সিল যথেষ্ট নহয় আমাক কি 6 শিডিউল লাগিব বুলি এটা অনুভৱ হৈছিল আন্দোলন হল ইয়াৰ পিছত 2003 চনত বিএলটিৰ লগত চুক্তি কৰিলে বহুতো ইয়াত বড়ো দল সংগঠনো আছিল বিএলটি অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত বুজাপৰাত আহি 2003 চনত বিটিসি চুক্তি হল থাকক এই সাবজেক্টটুকু যদি আজি আসাম চৰকাৰৰ ফৰেষ্টৰ ওপৰত যেটো অধিকাৰ বিটিসি চৰকাৰৰো সেই অধিকাৰটো থকাটো উপাধ্যক্ষ মহোদয় মই বিচাৰিছো হয়তো শেষত আপুনি যেহেতু সময় দিব বিচাৰে নাই মই আকৌ একবাৰ কৈছো আমি ওভাৰঅল ডিসকাশন উপাধ্যক্ষ মহোদয় আমি ওভাৰঅল ডিসকাশনটো ওভাৰঅল ডেভেলপমেন্টৰ কাৰণে কৰিছো ওভাৰঅল ডেভেলপমেন্ট মানে বিশেষকৈ বিটিসিৰ ক্ষেত্ৰত বিটিডি যিখন চুক্তি হৈছিল 2003 উন্নয়নৰ কাৰণেই স্বায়ত্ত শাসিত পৰিষদত তেওঁলোক নিৰ্বাচিত ৰাইজে কৰিছে গতিকে কমিউনিটি ৰিপ্ৰেজেন্টেশনটো কৰোতে তেওঁলোকে অন্তত এই আঁচনিবিলাক পুঁজিৰ সদ্ব্যৱহাৰটো কৰিব লাগিব নহলে কেৱল ৰাজ্য চৰকাৰে আন্তৰিক ধন্যবাদ জনাইছো এয়া এক ঐতিহাসিক পদক্ষেপ যিয়ে জনসাধাৰণক বিধানসভা আৰু বিধায়কসকলৰ ওচৰলৈ লৈ যাব বিটিসি বিধানসভাত অসম বিধানসভাৰ বৈঠক অনুষ্ঠিত কৰিবলৈ সুবিধা প্ৰদান কৰাৰ লগতে এই ঐতিহাসিক অধিৱেশনৰ কাৰণে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰি দিয়াৰ বাবে বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বিটিসি বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত কাতিৰাম বড়ো ডাঙৰীয়ালৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল এতিয়া মই মাননীয় আমাৰ গভৰ্ণৰ শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক আজি ইয়াত